সৰ্বমুঠ লোনৰ পৰিমাণ 5,663 crore মই আকৌ কৈছো অসম চৰকাৰৰ কৰ্মচাৰীসকলে আপোন ঘৰ আঁচনিত লোৱা লোনৰ পৰিমাণ 5,663 কোটি টকা আৰু ইয়াতে যি ইন্টাৰেষ্ট সাবভেনচন আছিল হেতু 596 কোটি টকা অসম চৰকাৰে তেওঁলোকৰ হিতাৰ্থে দিছে 37,277 কৰ্মচাৰীয়ে আপোন ঘৰৰ লোন ললে আৰু লোনৰ সৰ্বমুঠ পৰিমাণ 5,663 crore আৰু ইয়াত অসম চৰকাৰৰ যি ইন্টাৰেষ্ট সাবভেনচন যেটো প্ৰভাইড কৰিলে তাৰ পৰিমাণ হৈছে 596 crore 3 লাখ আছিল তাক বঢ়াই আজি কেবিনেটে 30 লাখ কৰিছে আৰু ইন্টাৰেষ্ট সাবভেনচন 20 বছৰৰ কাৰণে 1% গতিকে কৰ্মচাৰীসকলৰ কাৰণে এটো ভাল খবৰ যে এতিয়া 30 লাখ টকা লৈ 30 লাখ টকাৰ তেওঁলোকে লোন বেংকৰ পৰা ল'ব পাৰিব আৰু ইয়াত 1% ইন্টাৰেষ্ট সাবভেনচন অসম চৰকাৰে প্ৰভাইড কৰিব দ্বিতীয় এটা সিদ্ধান্ত বহু লোকে সন্তান এডপশন কৰে আৰু যিসকল অসম চৰকাৰৰ কৰ্মচাৰী মহিলা কৰ্মচাৰী হয় তেওঁলোকে যদি এটা সন্তান থাকে আৰু এবছৰতকৈ কম বয়সৰ কোনো সন্তান তেওঁলোকে যদি এডপশন কেয়াৰ লিভ এটা তেওঁলোকে লাভ কৰিব হেতু 180 দিনৰ আৰু এনেকুৱা কেন্দ্ৰীয় চৰকাৰৰো বিধি আছে সেই বিধি অনুযায়ী অসমতো অসম চৰকাৰৰ মহিলা কৰ্মচাৰীয়ে এবছৰতকৈ কম বয়সৰ কোনো শিশুক তেওঁলোকে এডপ্ট কৰিলে আৰু তেওঁলোকৰ নিজৰ সন্তান যদি দুটাতকৈ কম থাকে তেতিয়া হলে তেওঁলোকে 180 দিনৰ ছুটি লাভ কৰিব পাৰিব যদি তেওঁলোকে আবেদন কৰে তৃতীয় এটা সিদ্ধান্ত মই আপোনালোকক জনাব বিচাৰো যে আমাৰ ষ্টেট আসাম ষ্টেট এগ্ৰিকালচাৰ মাৰ্কেটিং বোৰ্ড যি আছিল সেই বোৰ্ডখন সেলফ সাস্টেইনেবল স্বনিৰ্ভৰশীল হ'ব নোৱাৰাৰ পৰিপ্ৰেক্ষিতত তাত কৰ্মৰত যিসকল কৰ্মচাৰী আছিল তাৰ পৰিপ্ৰেক্ষিতত অসম চৰকাৰে আজি সিদ্ধান্ত গ্ৰহণ কৰে ইয়াত যি নিয়মীয়া 612 গৰাকী নিয়মীয়া কৰ্মচাৰী আছিল তেওঁলোকক VRS ভলুন্টাৰী ৰিটায়াৰমেন্ট স্কিমত তেওঁলোকক অন্তৰ্ভুক্ত কৰিছে আৰু তেওঁলোকক ভলুন্টাৰী ৰিটায়াৰমেন্ট অফাৰ কৰা হৈছে কন্ট্ৰেকচুৱেল আছিল 147 গৰাকী আৰু এই কন্ট্ৰেকচুৱেল সকলকো তেওঁলোককো VRS অফাৰ কৰা হৈছে 16 গৰাকী ফিক্স পেড আছিল তেওঁলোককো VRS অফাৰ কৰা হৈছে যিসকল 612 গৰাকী মানে নিয়মীয়া কৰ্মচাৰী আছিল তেওঁলোকৰ কাৰণে VRS ক্যালকুলেশন কৰি পোৱা গৈছে 130 কোটি টকা ব্যয় হ'ব 130 কোটি টকা অসম চৰকাৰে অনুমোদন জনাইছে হিসাব কৰি চালে দেখা যায় 20 পৰা 25 লাখ টকা এই তেওঁলোকে 612 গৰাকী নিয়মীয়া কৰ্মচাৰী তেওঁলোক হল আসাম ষ্টেট এগ্ৰিকালচাৰ মাৰ্কেটিং বোৰ্ডৰ তেওঁলোকে লাভ কৰিব যিসকল কন্ট্ৰেকচুৱেল আছিল যাৰ 10 বছৰ কাৰ্যকাল হৈছে তেওঁলোকে 5 লাখ টকা 10 পৰা 15 বছৰ যিসকলে সেৱা আগবঢ়াইছিল তেওঁলোকে 5.5 লাখ টকা আৰু 15 বছৰতকৈ অধিক সময় যিসকলে সেৱা আগবঢ়াইছে তেওঁলোকে 6 লাখ টকা লাভ কৰিব এই টকাৰ ওপৰত আৰু 10% এটা গুড জেষ্টাৰ অসম চৰকাৰৰ পৰা তেওঁলোকে লাভ কৰিব এই VRS স্কিমত 16 গৰাকী ফিক্স পে ষ্টাফ আছে তেওঁলোকে যিসকল 10 বছৰতকৈ কম তেওঁলোকে 1.75 তাৰমানে 1,75,000 টকা 10 পৰা 15 বছৰলৈ সেৱা আগবঢ়োৱাসকলে 1,93,000 টকা আৰু 15 বছৰতকৈ বেছি সেৱা আগবঢ়োৱাসকলে 2,10,000 টকা তেওঁলোকে লাভ কৰিব সৰ্বমুঠ হিসাব কৰি প্ৰায় 155 কোটি টকা ব্যয় হ'ব কিন্তু এতিয়া নিশ্চয়তাৰ পৰিৱেশ আছে তেওঁলোকে নিয়মিতভাৱে দৰমহা নাপায় আৰু সংস্থাটো সেলফ সাস্টেইনেবল হোৱা নাই এই গতিকে ইয়াৰ পৰা উদ্ধাৰ কৰাৰ কাৰণে কেবিনেটে আজি সেই সিদ্ধান্ত গ্ৰহণ কৰে